আঙুলিৰ সঠিক ব্যৱহাৰ কৰি সাবস্ক্ৰাইব কৰক আৰু লগতে কাষত থকা ঘণ্টাটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো যে ফাৰ্মাচী হ'ল এটা লাভদায়ক ব্যৱসায়। অসমৰ বেছিভাগ মানুহে ফাৰ্মাচী ব্যৱসায়ৰ প্ৰতি আগ্ৰহী। কিন্তু এই ফাৰ্মাচী লাইসেন্স কেনেকৈ বনাব লাগে বা এই ফাৰ্মাচী লাইসেন্স অসমত কেনেকৈ পাব পাৰি তাৰ বিষয়ে আজি মই আপোনালোকৰ ওচৰত গোটেইখিনি তথ্য দাঙি ধৰিম। তাৰ বাবে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাব। লগতে যিসকল ছাত্ৰ-ছাত্ৰী B.pharm আৰু D.pharm পঢ়িব বিচাৰে তেখেতসকলেও এই ভিডিঅ'টো চাব, কাৰণ এই ভিডিঅ'টো তেওঁলোকৰ বাবে বহুতো নজনা কথা আমি লৈ আহিছো। গতিকে আৰম্ভ কৰোঁ। যদিহে আপুনি অসমত ফাৰ্মাচী খুলিব বিচাৰে তেতিয়াহ'লে আপোনাৰ এখন লাইসেন্স নিশ্চয় দৰকাৰ হ'ব। কিন্তু এই লাইসেন্স কেনেকৈ পাব পাৰি? আগৰ দিনত কোনো ধৰণৰ লিখা-পঢ়া নকৰাকৈ মানুহে ফাৰ্মাচী লাইসেন্স বনাব পাৰিছিল, কিন্তু বৰ্তমান আইন কানুন বেলেগ হৈ পৰিছে। গতিকে আপুনি ফাৰ্মাচী লাইসেন্সৰ কাৰণে আপুনি B.pharm বা D.pharm পঢ়িব লাগিব। প্ৰথমতে কথা পাতিম আমি D.pharm অৰ্থাৎ ডিপ্লোমা ইন ফাৰ্মাচী। D.pharm কি? D.pharm হ'ল এটা 2 বছৰীয়া কোৰ্স। এই 2 বছৰীয়া কোৰ্স পঢ়াৰ পিছত আপুনি এটা ফাৰ্মাচী লাইসেন্স পাব। D.pharm পঢ়িবলৈ হ'লে আপুনি হায়াৰ সেকেন্ডাৰী সায়েন্সত পঢ়িব লাগিব। আপোনাৰ সাবজেক্ট থাকিব লাগিব পদাৰ্থ ৰসায়ন আৰু জীৱ বিজ্ঞান অৰ্থাৎ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি। এই তিনিটা বিষয়ত আপুনি পাছ কৰিব লাগিব, তেতিয়াহে আপুনি D.pharm পঢ়িব পাৰিব। D.pharm কোৰ্সৰ সময় হ'ল 2 বছৰ। এই 2 বছৰ পঢ়াৰ লগে লগে আপুনি লাইসেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আমি অসমৰ কথা পাতো তেতিয়াহ'লে অসমত যদি আপুনি চৰকাৰীভাৱে D.pharm পঢ়িব বিচাৰে তেতিয়াহ'লে আপুনি একমাত্ৰ ডিব্ৰুগড় মেডিকেল কলেজ পঢ়িব লাগিব। তাৰ বাবে কিছুমান নিৰ্দিষ্ট সিট থাকে। প্ৰত্যেক বছৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছতেই ডিব্ৰুগড় মেডিকেল কলেজৰ ফৰ্ম ওলাই, তাত আপুনি আবেদন কৰিব লাগিব আৰু আপুনি চৰকাৰীভাৱে D.pharm পঢ়িব পাৰিব। যদি আমি প্ৰাইভেটভাৱে বা ব্যক্তিগতভাৱে D.pharm পঢ়াৰ কথা কওঁ তেতিয়াহ'লে আপুনি কেইটামান কলেজ আছে অসমত, যেনেকৈ নগাঁৱত এখন D.pharm কলেজ আছে, এনেকুৱা কিছুমান কলেজ আছে আপুনি গৈ পঢ়িব পাৰে। তাৰ লগতে আমাৰ অসমীয়া ৰাজ্যৰ বাবে এটা সুন্দৰ কথা হ'ল যে আমাৰ অসমৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশত ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত D.pharm কোৰ্স কৰিব পাৰি। এতিয়া আমি কথা পাতিম D.pharm কোৰ্স পঢ়াৰ লগে লগে আপোনাৰ কি হ'ব। D.pharm কোৰ্স পঢ়াৰ পিছত যেতিয়া আপোনাৰ চাৰ্টিফিকেট আহিব আপুনি এটা লাইসেন্স পাব আৰু লগতে আপুনি চৰকাৰীভাৱে চাকৰি কৰিব পাৰিব বা যিকোনো প্ৰাইভেট কোম্পানীত আপুনি D.pharm কোৰ্সৰ লগত জড়িত থকা যিবিলাক চাকৰি সেই চাকৰিবিলাক কৰিব পাৰিব। এতিয়া আমি কথা পাতিম B.pharm। B.pharm এটা 4 বছৰীয়া কোৰ্স, যিটো পঢ়িলে আপুনি এটা ডিগ্ৰী লাভ কৰিব। ডিগ্ৰী লাভ কৰাৰ লগে লগে আপুনি এটা লাইসেন্স লাভ কৰিব আৰু আপুনি ব্যক্তিগত ধৰণৰ যিকোনো চাকৰিৰ লগতে আপুনি কিছুমান চৰকাৰী চাকৰি কৰিব পাৰিব। ইয়াৰ লগতে আপুনি ড্ৰাগ ইন্সপেক্টৰ হ'ব পাৰিব। ড্ৰাগ ইন্সপেক্টৰ মানে হ'ল যিসকলে গৈ ফাৰ্মাচীত গৈ লাইসেন্স চেক কৰে, মানে ডাঙৰ চৰকাৰী বিষয়া আপুনি হ'ব পাৰিব। যদিহে আপুনি B.pharm কোৰ্স অসমত পঢ়িব বিচাৰে তেতিয়াহ'লে আপুনি কিছুমান প্ৰাইভেট কলেজত পঢ়িব লাগিব। উদাহৰণস্বৰূপে আপুনি গুৱাহাটীৰ আজাৰত থকা গিৰিজানন্দ ইনষ্টিটিউচনত পঢ়িব পাৰিব, লগতে ডাউনটাউন ইউনিভাৰ্চিটিত পঢ়িব পাৰিব আৰু এখন এয়াৰপৰ্টৰ ওচৰতে খুলিছে, তাতো পঢ়িব পাৰিব। ইয়াৰ বাহিৰে আপুনি বেংগালোৰ, হায়দৰাবাদ বিভিন্ন ঠাইত আপুনি এই কোৰ্স পঢ়িব পাৰিব। এতিয়া আমি কথা পাতিম B.pharm পঢ়াৰ লাভ কি। প্ৰথমতে বন্ধুসকল B.pharm পঢ়াৰ লাভ হ'ল যে B.pharm এটা ডিগ্ৰী কোৰ্স। B.pharm পঢ়াৰ লগে লগে আপুনি কোনো ধৰণৰ ডিগ্ৰী কোৰ্স নপঢ়িলেও হ'ব। ইয়াৰ পিছত আপুনি M.pharm কৰিব পাৰিব অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। তাৰ পিছত আপুনি PhD কৰিব পাৰিব। যদিহে আপুনি M.pharm কৰে তেতিয়াহ'লে আপুনি যিকোনো মেডিচিন কোম্পানীত অতি সহজে চাকৰি লাভ কৰিব। লগতে আপুনি বিভিন্ন ধৰণৰ B.pharm বা D.pharm কলেজত আপুনি প্ৰফেছৰ হৈ টিচিং জব কৰিব পাৰিব। B.pharm আৰু D.pharm এটাই পাৰ্থক্য হ'ল যে B.pharm 4 বছৰীয়া কোৰ্স আৰু D.pharm 2 বছৰীয়া কোৰ্স। লগতে B.pharm ডিগ্ৰী কোৰ্স আৰু ডিপ্লোমা পঢ়িলে আপুনি আকৌ লগতে যিকোনো ধৰণৰ ডিগ্ৰী পঢ়িব লাগিব যদিহে আপুনি ভৱিষ্যতে কিবা কৰিব বিচাৰে। B.pharm পঢ়িলে আপুনি যিকোনো ধৰণৰ প্ৰাইভেট মেডিচিন কোম্পানীত চাকৰি কৰিব পাৰিব, লগতে আপুনি এটা ফাৰ্মাচী লাইসেন্স পাব। ডিপ্লোমা পঢ়িলে আপুনি এটা ফাৰ্মাচী লাইসেন্স পাব, লগতে আপুনি চৰকাৰী ধৰণৰ চাকৰিবিলাক কৰিব পাৰিব। এতিয়া আমি কথা পাতিম লাইসেন্স কেনেকৈ পাব পাৰি। D.pharm বা B.pharm পঢ়া সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ যেতিয়া চাৰ্টিফিকেটখিনি ওলাই আহিব, এই চাৰ্টিফিকেটখিনি লৈ গৈ আপুনি গুৱাহাটীত থকা আসাম ফাৰ্মাচী কাউন্সিলত গৈ আপুনি আপোনাৰ ডকুমেণ্টখিনিৰ সৈতে এটা আবেদন কৰিব লাগিব। আবেদন কৰাৰ পিছত তেখেতে আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফাই কৰিব আৰু আপোনাৰ লাইসেন্সৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিব। কিছুদিন আগত এটা নিউজ শুনা পাইছিলোঁ যে যদিহে আপুনি B.pharm বা D.pharm কমপ্লিট কৰিছে আৰু আপুনি লাইসেন্সৰ কাৰণে আবেদন কৰিছে তেতিয়াহ'লে আপোনাৰ এটা পৰীক্ষা দিব লাগিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই, তাৰ বাবে মই নিশ্চিত নহয়। ভৱিষ্যতে এই নিয়মবোৰ সলনি হ'ব পাৰে, তাৰ বাবে মই এতিয়ালৈকে আপোনালোকক একো সঠিকভাৱে ক'ব পৰা নাই। ডকুমেণ্টখিনি আপুনি জমা দিয়াৰ পিছত আপোনাৰ কলেজৰ লগত ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপুনি এটা ড্ৰাফট বা চালান কাটিব লাগিব আৰু আপোনাৰ লাইসেন্স ওলাই আহিব। লাইসেন্সটো ওলাই আহোঁতে আপোনাৰ 2 বা 3 মাহৰ ভিতৰত ওলাই আহে আৰু বেছিভাগ ক্ষেত্ৰত যদি বেমেজালি সৃষ্টি হয় তেতিয়াহ'লে 6 মাহৰ ভিতৰত ওলাই আহে। ফাৰ্মাচী লাইসেন্সখন ওলাই অহাৰ পিছত আপুনি নিজাববীয়াকৈ ফাৰ্মাচী খুলিব পাৰিব। তাৰ পিছত আপুনি বছৰত অতি কমে 5 লাখৰ পৰা আপুনি যিমান পাৰে ইনকাম কৰিব পাৰিব।
এতিয়া আমি কথা পাতিম যে গভৰ্ণমেণ্ট বা প্ৰাইভেটত ফাৰ্মাচী পঢ়িলে কিবা প্ৰব্লেম হ'ব নেকি। আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট বুলি ফাৰ্মাচীত কোনো মানে ইয়াত ডিফাৰেঞ্চ নাই। কাৰণ আপুনি গভৰ্ণমেণ্টত পঢ়িলে যিমানখিনি সুবিধা পাব, প্ৰাইভেটত পঢ়িলে সিমানখিনি সুবিধা পাব। সেইকাৰণে আপুনি ফাৰ্মাচী পঢ়িবলৈ হ'লে আপুনি প্ৰাইভেট বা গভৰ্ণমেণ্ট যিকোনো এটাত পঢ়িলে হ'ল। যদি আপুনি প্ৰাইভেট শিক্ষানুষ্ঠানৰ পৰা পঢ়ি আহে তেতিয়া আপুনি লাইচেঞ্চ লাভ কৰিব আৰু গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আমি কথা পাতিম আপুনি কলেজ কেনেকৈ চিনাক্ত কৰিব। প্ৰথমতে আপুনি এডমিশ্যন লোৱাৰ আগত দুটা কথা মনত ৰাখিব। আপুনি যিখন কলেজত পঢ়িব বিচাৰে সেইখন কলেজ দুখন বৰ্ডৰ আণ্ডাৰত হ'ব লাগিব। এখন হ'ল যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব লাগিব। উদাহৰণস্বৰূপে আপুনি যদি নগাঁও কলেজৰ কথা ধৰো, নগাঁও কলেজখন যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, ঠিক তেনেকৈ আপোনাৰ ফাৰ্মাচী কলেজখন কোনোবা এটা ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব লাগিব। ছেকেণ্ড কথা হ'ল যে আপোনাৰ ফাৰ্মাচী কলেজখন AICTE ৰ অন্তৰ্গত হ'ব লাগিব। AICTE হ'ল অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন। এই টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত আপোনাৰ কলেজখন অন্তৰ্ভুক্ত হ'ব লাগিব। তেতিয়াহ'লে আপুনি লাইচেঞ্চ পাব পাৰিব। যদি আপুনি কোনোবা এখন নতুন কলেজত এডমিশ্যন আৰম্ভ কৰিছে তেতিয়াহ'লে আপুনি এই কথাখিনি জানিব লাগিব, কলেজখনৰ বিষয়ে জানিব লাগিব। কাৰণ যাতে আপোনাৰ লাইফত দুৰ্যোগ নামি নাহে বা আপোনাৰ লগত কোনো ফ্ৰড নহয়। সেইকাৰণে আপুনি এডমিশ্যনৰ সময়ত এই দুটা কথা সদায় মনত ৰাখিব। তাৰপিছতহে আপুনি যিকোনো কলেজত এডমিশ্যন ল'ব। তাৰ লগতে আপোনালোকক এটা কথা জনাই দিওঁ যে যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ফিজিক্স বা কেমিষ্ট্ৰি বা বায়'লজি 2-3 নম্বৰৰ কাৰণে ফেইল কৰিছে আৰু আপুনি কোনোবা এখন কলেজত গৈ এডমিশ্যন ল'ব বিচাৰিছে, কলেজ কৰ্তৃপক্ষই হয়তো আপোনাক এডমিশ্যন ল'বলৈ ক'ব। কিন্তু আপুনি সাৱধান, যদিহে আপুনি বৰ্তমান সময়ত হায়াৰ ছেকেণ্ডেৰী কোনোবা এটা ছাবজেক্টত 2 বা 3 নম্বৰৰ কাৰণে ফেইল কৰিছে, তেওঁলোকক লাইচেঞ্চ দিয়াৰ পৰা ফাৰ্মাচী কাউন্সিল বঞ্চিত হৈ আছে। যদি আপুনি পাৰ্চেণ্টেজৰ কথা কয় তেতিয়াহ'লে আপোনাৰ 50% হ'লে আপুনি ফাৰ্মাচী কোৰ্চ পঢ়িব পাৰিব, তাত কোনো আপোনাৰ প্ৰব্লেম নাই। কিন্তু আপুনি গোটেইখিনি ছাবজেক্টত মোটামুটিভাৱে পাছ কৰিব লাগিব। অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে ফাৰ্মাচিষ্ট হ'ব বিচাৰে বা ফাৰ্মাচী কোৰ্চ পঢ়িব বিচাৰে তেওঁলোকলে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ এই ভিডিঅ'টোত আমি নজনা কথা আপোনালোকৰ বাবে বহুতখিনি লৈ আহিছো। লগতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকো। অধিক ভিডিঅ'ৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলৰ ভিডিঅ'কেইটা আপোনালোকে চাব, কাৰণ আমি বহুত ডিফাৰেণ্ট ভিডিঅ'কেইটা আপোনালোকৰ কাৰণে লৈ আহিছো। আৰু আমাৰ এতিয়া 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ হ'ল। গতিকে আপোনালোকৰ দুৱা আৰু আশীৰ্বাদ বিচাৰিছো। আজিলৈ মানে খুদা হাফিজ, জয় আই অসম।